মাতা ৰাণী কি জয় কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক ভালে আছে আমাৰো ভাল এই দেখিছে নহয় বিশালৰ পৰিৱেশ আমি মানে বিশালৰ পৰা কিছুমান ঘৰৰ লাগতিয়াল বস্তু নিবলৈ আহিলোঁ তাৰ পিছত আকৌ ঘৰত পূজা পাতিম বুলি থিৰাং কৰিছোঁ সেইকাৰণে পূজাৰ চক বজাৰৰ পৰা পূজাৰ মানে সামগ্ৰীখিনি কিনিলোঁ আৰু কিনি মেলি ধুনীয়াকৈ গ'লোঁ ঘৰত এইবিলাক দেখিছে নহয় পূজা সামগ্ৰী তাৰপিছত এয়া পূজাৰীয়ে তেওঁৰ যিখিনি কৰিবলগীয়া কাম তেওঁ নিজে কৰিছে আৰু মানুহজন আৰু ছোৱালীজনী বহি আছে আৰু লগতে ইয়া ফুল বেলপাত যিখিনি মানে লাগে মানে বস্তু সকলোখিনি যোগাৰ কৰি দিছোঁ আৰু পূজাৰীয়ে ঠিক সন্ধিয়া হৈছে তেতিয়া তেওঁ পূজাৰ মানে যিখিনি কৰিবলগীয়া কাম যাৱতীয় কাম সেইখিনি কৰিছে আৰু এয়া দেখিছে নহয় ধুনীয়াকৈ চাকি বন্তি চব সকলোখিনি হেৰি কৰিছে আৰু আমাৰ খুচি আজি বহুতেই খুচি মানে হেপী আজি আইতাক আহিছে আৰু ঘৰৰ পৰা মোৰ মা সেইকাৰণে আৰু তাই মানে বহুত খুচি আজি তাই আইতাকলৈ খেলি আছে এইটো খেলটো হৈছে অলগুটি তলগুটি কোনে কোনে খেলি পাইছিলে জনাবচোন দেই আমি কিন্তু বহুতেই আগতে খেলিছিলোঁ আৰু এয়া দেখিছে নহয় আইতাক আৰু নাতিয়েকৰ মৰম এয়া খেলি আছে আৰু তাই আজি আইতাকক পাই আমাক নালাগে মানে মোক বিচাৰে মোক খবৰে লোৱা নাই মা ক'ত আছে তেনেকৈ আৰু তেনেকৈ তাই আইতাকৰ লগতে লাগি আছে আইতাক আহিছে মাহীহঁত আহিছে তেনেকৈ আৰু পূজাৰীয়ে চাকি তাকি জ্বলালে ধুনীয়াকৈ নিয়মখিনি কৰিছে আৰু এই পূজাৰীজন হৈছে আমাৰ ওচৰৰে মন্দিৰ এটাৰ পূজাৰী হলেশ্বৰ মন্দিৰ বুলি কয় তাৰে পূজাৰী হয় আৰু তেখেতেই আটাইখিনি কৰিলে তেওঁ সোধোতে কৈছিলে পূজাভাগ ময়ে কৰিব পাৰিম বুলি তেনেকৈ তেওঁ আহি পূজাভাগ কৰিলে কৰি মেলি ধুনীয়াকৈ এয়া দেখিছে নহয় আৰু এইটো নিয়ম হৈছে বামুণক বৰণ কৰা নিয়মটো তেনেকৈ কিবা মন্ত্ৰ উচ্চাৰণ কৰিছে ধুনীয়াকৈ আমি মানে আগতে কৰি পোৱা নাই কিন্তু দেখিছোঁ মোৰ মামাহঁতে কৰিছিলে তেনেকৈ আৰু পূজাৰীজনো পূজা মোৰ ভালেই লাগিছে আৰু বহুতেই মানে আমি ভাল পাইছোঁ আৰু আমাৰ নতুন ঘৰখনত আগতে পূজা কৰিছিলোঁ মানে ঘৰ লোৱা সময়ত তেনেকৈ পূজা পাতিছিলোঁ কিন্তু তাৰপিছত আৰু পূজা তেনেকৈ কৰা হোৱা নাই সেইকাৰণে মানুহজনক ক'লোঁ যে সত্যনাৰায়ণ পূজা ভাগ কৰোঁ তাৰপিছত মানুহজনেও ক'লে হ'ব বুলি তেনেকৈ আমি মানে পূজা ভাগ আয়োজন কৰিলোঁ আৰু তেনেকৈ পূজাখিনি কৰি পূজাৰীয়ে কৰিলে আমি ওচৰতে বহি আছোঁ যেতিয়া লক্ষী পাঁচালেও সত্যনাৰায়ণ পাঁচালেও শুনালে তেতিয়া আমি লগতে বহি থাকিব দিলে তেনেকৈ শুনি আছিলোঁ আৰু আমাৰ খুৰা ছোৱালীহঁত আছে সিহঁতেও শুনি আছিলে তাৰপিছত এনেকৈ আমি আটাইকেইজন বহিছোঁ আমাৰ ঘৰৰ পূজা ভাগত তাৰপিছত বহুতেই ভাল লাগিছে আমি বহি আছোঁ পূজা শুনি তেনেকৈ আৰু পূজাৰীয়ে আৰতি কৰিছে আৰু সকলোখিনি তেনেকৈ মানে পূজা ভাগ আমাৰ ভালেই লাগিছে আৰু ধুনীয়াকৈ আৰু সত্যনাৰায়ণ পূজাৰ বিশেষ প্ৰসাদটো হৈছে ঘোল বুলি কয় আমাৰ ইয়াতে আপোনালোকৰ ফালে কি বুলি কয় এইটো মই নাজানো আৰু যদি জানে তেতিয়াহ'লে কমেণ্টত লিখি জনাব আৰু এই ভাগ পূজা যে মই সঁচাকৈ মই ভাবিছোঁ যে পূজা ভাগ যদি আমাৰ ভগৱানে আশীৰ্বাদ দিয়ে বা আমাৰো যদি সাধ্য হয় তেতিয়া বছৰে বছৰে পূজা ভাগ কৰিম বুলি আৰু কৰি উঠি ঘৰখনৰো শান্তি হয় আৰু লগতে মোৰ ল'ৰা ছোৱালী দুটাৰো যাতে ভৱিষ্যত উজ্জ্বল হয় বা তেনেকৈ ভগৱানে আশীৰ্বাদ দিয়ে আৰু মানুহজনৰো যাতে ভাল হয় তেনেকৈ এই পূজা ভাগ মই ভাবিছোঁ আৰু বছৰে বছৰে তেনেকৈ কৰিম আৰু ভগৱানে শক্তি দিব সেইকাৰণেহে আমি ভক্তি কৰিব পাৰিম নহয় জানো এনেকৈ আমিনো কোন হয় যে তেওঁ বিনা অনুমতি তেনেকৈ কাম কৰিব পৰা শক্তি দিছে কাৰণেহে কৰিব পাৰিছোঁ তেনেকৈ পূজা ভাগ সমাপ্ত হ'ল তাৰপিছত প্ৰসাদ খালোঁ প্ৰসাদ খালিবলৈ ওচৰৰ মানুহখিনিক মাতিলোঁ বা তেওঁলোকৰ ঘৰলৈ দি থৈ আহিলোঁ কিন্তু সেইখিনি ভিডিঅ' মই কৰা নহ'ল কাৰণ প্ৰসাদ দিয়াত ব্যস্ত হৈ থাকিলোঁ আৰু সেইফালে যিহেতু ঘৰত তেনেকৈ প্ৰসাদ দিব পৰা বা তেনেকুৱা মানুহ নাছিলে সেইকাৰণে সেইখিনি ভিডিঅ' কৰা নহ'ল তাৰপিছত সকলোখিনি বিদায় দি আৰু পূজাৰীজনকো মানুহজনে থৈ আহিলগৈ সন্ধিয়া ৰাতি হৈ গ'ল ৰাতি ঠিক 9:30 বাজিছে সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু আমাৰ ভিডিঅ' চাই ভাল লাগিলে